সৰুপথাৰত ৰেল বগৰুৱা এক ঘটনাৰ সৈতে জড়িত কৰি ব্ৰিটিছে তেওঁক 1942 চনৰ 3 নৱেম্বৰত গ্ৰেপ্তাৰ কৰি পিছত যোৰহাট কাৰাগাৰত ফাঁচি দিছিল। এই কাৰাগাৰতে দেশৰ হকে যুঁজ দি মৃত্যুক আঁকোৱালি লৈছিল স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে। 42ৰ গণ আন্দোলনৰ ব্যাপক প্ৰতিবাদ অসমত প্ৰথমে আৰম্ভ হৈছিল নগাঁও জিলাত। বেবেজিয়াত আৰক্ষীৰ গুলীত নিহত হৈছিল কলাই কোচ আৰু হেমৰাম বৰা। জোঙাল বলহুৰ ওচৰত গুলীবিদ্ধ হৈ শ্বহীদ হৈছিল হেমৰাম পাটৰ আৰু গুণভি বৰদলৈ। বাৰপুজিয়াত শ্বহীদ হৈছিল তিলক ডেকা। বৰহমপুৰত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈ শ্বহীদ হৈছিল ভোগেশ্বৰ ফুকননী, লক্ষ্মীনাথ হাজৰিকা, ঠগিৰাম খুট আৰু বলোৰাম খুট। ঢেকিয়াজুলি থানাত পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চালনাত মৃত্যুবৰণ কৰিছিল মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, ৰতন কোছাৰী, সৰুনাথ চুতীয়া, মণিৰাম কছাৰী, তিলেশ্বৰ বৰুৱা, লেৰেলা কছাৰী, দয়াল দাস পানিকা, খহুলী দেৱী, মংগল কুৰকুৱা দিয়ে। বজালিত পুলিচৰ গুলীত শ্বহীদ হৈছিল মদন বৰ্মন আৰু ৰাউতাৰাম কোচ। ভাৰতৰ স্বাধীনতা আন্দোলনত চৰম ত্যাগেৰে মহিয়সী কনকলতাই অসমীয়া নাৰীৰ সাহস আৰু ত্যাগৰ আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে। ইতিহাসৰ পাত লুটিয়াই চালে প্ৰমাণ পোৱা যায় কিদৰে জাতিৰ ইতিহাসত অসমীয়া নাৰী, অসমীয়া মহিলাই বীৰত্ব আৰু ত্যাগৰ এক নতুন গাথা ৰচনা কৰিছিল। অসমীয়া নাৰীয়ে পুৰুষৰ সমানে ৰাজকাৰ্য চলাইছিল, ৰণাংগনলৈ গৈছিল, সমাজ গঠনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী ৰাজপাটত উঠিছিল। সতী ৰাধিকা, মূলা গাভৰুৰ দৰে বীৰাংগনাই স্বদেশ প্ৰেম আৰু ত্যাগেৰে অসমীয়া জাতিৰ সৌধ নিৰ্মাণ কৰিছিল। অসমীয়া বুৰঞ্জীৰ পাতত দেশভক্তিৰ অনন্য নিদৰ্শনে সদা উজ্বলি থকা আন এক মহিয়সী নাৰী চৰিত্ৰ হৈছে মহাসতী জয়মতী। দূৰদৃষ্টি সম্পন্ন, ৰাজনৈতিকভাৱে সচেতন জয়মতীয়ে মৰ্যাদাৰ যুঁজত প্ৰাণ আহুতি দি অসমীয়া নাৰীৰ সাহস আৰু ত্যাগৰ এক উজ্জ্বল নিদৰ্শন প্ৰতিষ্ঠা কৰিছিল। অসমত সংগঠিত হোৱা অসহযোগ আন্দোলনটোৰ এটা উল্লেখনীয় দিশ আছিল অসমীয়া মহিলাৰ জাগৰণ আৰু সৰ্বাত্মক অংশগ্ৰহণ। গান্ধীজী অসমৰ পৰা ঘূৰি যোৱাৰ পিছত হেমন্তী কুমাৰী দেৱী, নলিনীবালা দেৱী, বিজুলী ফুকন, স্মিতা ভট্টাচাৰ্য, কৃষ্ণমায়া আগৰৱাল, স্নেহলতা দেৱী বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰমুখ্যে এছাম মহিলাই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল আৰু ৰাজ্যৰ গাঁৱে ভূঞে অসহযোগৰ বাণী প্ৰচাৰ কৰিছিল। অসমীয়া মহিলাই স্বদেশী কাপোৰ উৎপাদন কৰি আন্দোলনৰ কাৰ্যসূচীৰ সফল ৰূপায়ণত সহায় কৰিছিল। কানি বৰ্জনৰ কাৰ্যসূচীত চাহ বাগিচাৰ ভালেমান মহিলাই অংশগ্ৰহণ কৰিছিল। অবিভক্ত দৰং জিলাৰ তেজপুৰৰ খগৰা চাহ বাগিচাত মদ আৰু কানিৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাই 1921 চনত চাহ শ্ৰমিক মালতী ওৰফে মাংৰি ওৰাং নিহত হৈছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী, গুণেশ্বৰী দেৱী, লীলাৱতী কাকতি, সুন্দৰীবালা কাকতি, ডিব্ৰুগড়ৰ কুশলতা দাস, গোলাঘাটৰ বিদ্যাৱতী বৈষ্ণৱ, গৌৰীপুৰৰ হেমপ্ৰভা মজুমদাৰ, টিয়কৰ স্নেহলতা বৰুৱা প্ৰমুখ্যে মহিলাসকলে অসমীয়া নাৰীৰ মাজত জাতীয় জাগৰণ সৃষ্টি কৰিছিল। বৰাক উপত্যকাত শিৱসুন্দৰী দেৱী, সৌদামণি দেৱী, সুৰজনাল সেন, প্ৰেমদা সুন্দৰী দাস, কুসুম কুমাৰ দে, কনকলতা নাগ, নৰেশ নন্দিনী দত্ত, প্ৰিয়লতা সেন, সুপ্ৰভা দে, সৰোজনী পাল আদিৰ দৰে মহিয়সী মহিলাই স্বাধীনতাৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু কাৰাবাস খাটিছিল। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ ৭৫ বছৰ আমি অতিক্ৰম কৰিলোঁ। এই ৭৫ বছৰ অতিক্ৰম কৰাৰ কালখণ্ডতে আমি শ্বহীদ কনকলতা বৰুৱাৰো জয়ন্তী পালন কৰিছোঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত অসমৰ প্ৰতিখন গাঁৱৰ ৰাইজে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ সেই মহান মূল্যবোধক আকৌ এবাৰ সোঁৱৰণ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃত মহোৎসৱৰ পিছত অমৃত কালৰ বাবে আমাক আহ্বান দিছে। 2047 চনত ভাৰতৰ স্বাধীনতাই 100 বছৰত ভৰি দিব। এই 100টা বছৰত ঔপনিবেশিকতাবাদ শাসনৰ প্ৰতিটো স্তম্ভক আমি অতৰাই ভাৰতক এখন আত্মনিৰ্ভৰশীলতাৰ দেশ হিচাপে আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছো। যোৱাকালি সংসদত ব্ৰিটিছে প্ৰণয়ন কৰা ইণ্ডিয়ান পেনেল কোড, ক্ৰিমিনেল প্ৰচিডিউৰ কোড আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ দৰে কলনিয়েল সময়ৰ আইনসমূহক সংসদত বাতিল কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই ভাৰতবৰ্ষক ন্যায় সংহিতা প্ৰদান কৰিছে। ঔপনিবেশিকতাবাদীসকলে নিৰ্মাণ কৰি থৈ যোৱা ভাৰতবৰ্ষৰ সংসদৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীন ভাৰতৰ সংসদ ভৱন ভাৰতবাসীক উপহাৰ দিছে। ৰেসকোৰ্চ ৰোডৰ দৰে নামবোৰৰ পৰিৱৰ্তন কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰ্তব্য পথৰ কল্পনাক আমাৰ আগলৈ লৈ আহিছে। মোদী ডাঙৰীয়াই বিশ্বাস কৰে যে পৰাধীনতাৰ দিনৰ লগত জড়িত প্ৰত্যেকটো স্তম্ভক আমি পৰিৱৰ্তন কৰি এখন আত্মনিৰ্ভৰশীল ভাৰতৰ আমি কল্পনা এই অমৃত কালত আমি ৰূপায়ণ কৰিব লাগিব। ভাৰতবৰ্ষই বাহিৰৰ ৰাষ্ট্ৰৰ পৰা লৈ অহা সম্পদৰ ওপৰত অৰ্থনীতি নিৰ্মাণ নকৰি এক আত্মনিৰ্ভৰতাৰ ভিত্তিত এক ভাৰতীয় অৰ্থনীতি নিৰ্মাণৰ বাবে আজি আমি এক নতুন আত্মনিৰ্ভৰশীলতাৰ এক নতুন অৰ্থনৈতিক বুৰঞ্জী আমি আৰম্ভ কৰিব লাগিব। শ্বহীদ কনকলতা বৰুৱাই ৰাজনৈতিকভাৱে দেশখনক স্বাধীন কৰিছিল, কিন্তু অৰ্থনৈতিকভাৱে আজিও আমাৰ দেশখন আৰু আজিও আমাৰ ৰাজ্যখনে পৰাধীনতাৰ শিকলি আজিও আমি পিন্ধি আছো। স্বাধীনতাৰ ৭৫ বছৰ পিছতো আজিও আমি অসমৰ ৰাইজে বাহিৰৰ পৰা অহা দালি, বাহিৰৰ পৰা অহা চাউল, বাহিৰৰ পৰা আলু, বাহিৰৰ পৰা অহা পিঁয়াজ, এই সম্পদৰে আমি আমাৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণ কৰিছো। আলু আৰু পিঁয়াজৰ দাম যেতিয়া বাহিৰত বৃদ্ধি হয়, বাহিৰৰ বণিকে যেতিয়া বৃদ্ধি কৰে, আমি অসমত প্ৰতিবাদ কৰোঁ। প্ৰতিবাদ কেনেকৈ কৰোঁ? আন্দোলন কৰি। কিন্তু আমি আমাৰ খেতি পথাৰত আলু আৰু পিঁয়াজৰ উৎপাদন কৰি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত নকৰোঁ। অসমীয়াই আন্দোলনৰ ৰাস্তাৰ পৰিৱৰ্তে আমি আত্মনিৰ্ভৰশীলতাৰ আন্দোলনৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি আমি নিৰ্মাণ কৰিব লাগিব। মই বিশ্বাস কৰোঁ যোৱা ৩টা বছৰত আৰু 2014 চনৰ পিছত ভাৰতত যি পৰিৱেশ নিৰ্মাণ হৈছে, এক নতুন ভাৰত নিৰ্মাণৰ কনকলতা বৰুৱাৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰাৰ এক আন্দোলন বিবৰ্জিত পৰিৱেশত অসম আৰু ভাৰতৰ যি প্ৰগতিৰ সৌধ নিৰ্মাণ হোৱাৰ কাম আৰম্ভ হৈছে, তাক আমি আগুৱাই লৈ যাব লাগিব। মই যোৱা 7 দিন আগতে আমাৰ গুৱাহাটী মহানগৰীত এগ্ৰি হৰ্টিকালচাৰ শ্ব' আমি প্ৰদৰ্শন কৰিছিলোঁ। তাৰ ভাষণত মই কৈছিলোঁ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল, এতিয়াও আমি কণী বাহিৰৰ পৰা আনিব লাগে, গাহৰি বাহিৰৰ পৰা আনিব লাগে, ঘৰত ব্যৱহাৰ কৰা মিঠাতেল খিনিও আমি বাহিৰৰ পৰা লৈ আহিব লাগে।
খেতি পথাৰবোৰ খালী হৈ থাকে। এটা খেতি চপোৱাৰ পিছত আনটো খেতি কৰাৰ বাবে আমি আগবাঢ়ি নাযাওঁ। আমি সকলোৱে মনত ৰাখিব লাগিব, গান্ধীজীৰ স্বাধীনতা আন্দোলনৰ সোঁত ৰাজনৈতিক নাছিল। যদি ৰাজনৈতিক আছিল, গান্ধীজীয়ে বিদেশী কাপোৰ বৰ্জনৰ আহ্বান দি কপাহী সূতাৰে কাপোৰ নিৰ্মাণ কৰা স্বদেশীৰ আন্দোলন কেতিয়াও আৰম্ভ নকৰিলেহেঁতেন। গান্ধীজীৰ আন্দোলন আছিল ৰাজনৈতিকভাৱে ভাৰতক স্বাধীন কৰা আৰু অৰ্থনৈতিকভাৱে ভাৰতক আত্মনিৰ্ভৰ কৰা। আৰু সেইবাবে গান্ধীজীৰ আন্দোলনৰ স্বাধীনতা আন্দোলনৰ মৰ্ম আৰু স্বাধীনতা আন্দোলনৰ তত্ত্ব এই দুইটাকে আমি উপলব্ধি কৰিব লাগিব। যিমান দিনলৈ অসমীয়াই ৰাজনৈতিকভাৱে স্বাধীন হৈ থাকিও অৰ্থনৈতিকভাৱে আমি পৰাধীন হৈ থাকিম, সেই দিনটোলৈকে শ্বহীদ কনকলতা বৰুৱাৰ আত্মত্যাগে যি স্বাভাৱিক মূল্য পাব লাগে সেই মূল্য কেতিয়াও পাব নোৱাৰে। আজি আমি ৰাজনৈতিকভাৱে সুৰক্ষিত। আজি আমাৰ সেনা বাহিনীয়ে আমাৰ সীমাক সুৰক্ষিত কৰিছে। দেশৰ জৰুৰী অৱস্থাৰ পিছত আৰম্ভ হোৱা জনজাগৰণে এই কথা নিশ্চিত কৰিছে যে ভাৰতৰ গণতন্ত্ৰক আৰু কোনেও কেতিয়াও ভূস্খলিত কৰিব নোৱাৰে। স্বাধীনতাৰ ৭৫ বছৰ পিছত আমি ৰাজনৈতিকভাৱে সুৰক্ষিত হলো। এতিয়া সময় আহিছে অৰ্থনৈতিকভাৱে আজি আমাক সুৰক্ষিত কৰা। অৰ্থনৈতিকভাৱে আমি আমাৰ আত্মনিৰ্ভৰশীলতা নিৰ্মাণ কৰা। সেইবাবে মই অসমবাসী ৰাইজক আহ্বান জনাম, কৃষিৰ পৰা তথ্য প্ৰযুক্তিলৈকে, এগ্ৰিকালচাৰ ৰিভলিউচনৰ পৰা ইনফৰমেশ্যন টেকনলজিৰ ৰিভলিউচনলৈকে আমাৰ জাতিটোক নিৰ্মাণৰ বাবে নতুন অসমীয়াই পুনৰ এবাৰ পণ ল'ব লাগিব, সংকল্প ল'ব লাগিব। আৰু তেতিয়াহে আমাৰ জাতিটোক আমি বিশ্বৰ শিখৰতালৈ আমি লৈ যাব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, শ্বহীদ কুশল কোঁৱৰৰ দৰে পবিত্ৰ আত্মাই আমাক সদায় প্ৰেৰণা যোগায়। তেওঁলোকৰ প্ৰেৰণাৰে আমি সমৃদ্ধ হৈ আমি আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসমৰ পথেৰে আগুৱাই যোৱাৰ সময় সমাগত। ব্ৰিটিছে থৈ যোৱা প্ৰত্যেকটো কলনিয়েল লিগেচিক আমি পৰিৱৰ্তন কৰি আত্মনিৰ্ভৰশীলতাৰ সোঁত আমি নিৰ্মাণ কৰিব লাগিব। আৰু আজি কনকলতা বৰুৱাৰ ১০০তম জয়ন্তীৰ দিনা আমি এখন আত্মনিৰ্ভৰ অসমৰ সংকল্পৰে আমি আকৌ এবাৰ স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ হৈ আমাৰ অসম আত্মনিৰ্ভৰ আৰু ভাৰতক আত্মনিৰ্ভৰ হিচাপে এখন বিশাল ৰাষ্ট্ৰ আৰু বিশাল ৰাজ্য হিচাপে আগবাঢ়ি যোৱাৰ সংকল্প আমি হাতত ল'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা সংগ্ৰামৰ অমৃত মহোৎসৱ, দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আমি আমাৰ ৰাজ্যত অমৃত কলহ যাত্ৰা আৰম্ভ কৰিছিলোঁ। প্ৰতিটো ৰাইজৰ চোতালৰ পৰা আমি অকণমান অকণমান ভূমি সংগ্ৰহ কৰিছিলোঁ। প্ৰতিটো উন্নয়ন খণ্ড আৰু পৌৰ এলেকাৰ ২৭০টা কলহ আমি নতুন দিল্লীলৈ প্ৰেৰণ কৰিছিলোঁ কৰ্তব্য পথত অমৃত উদ্যান নিৰ্মাণৰ বাবে। ২৭০টা কলহ আমি সাঁচতি আমি সুন্দৰভাৱে সংৰক্ষিত কৰি থৈছোঁ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ত সেই অমৃত কলহৰ ভূমি ব্যৱহাৰ কৰাৰ বাবে। গহপুৰৰ ৰাইজক মই বিনম্ৰতাৰে জনাব বিচাৰিছোঁ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ আমি এখন শক্তিশালী কমিটি গঠন কৰিছোঁ। অহা মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাহত তেওঁলোক গহপুৰ ভ্ৰমণৰ বাবে আহিব। আমি ৫০০ বিঘা মাটি গহপুৰৰ ৰাইজৰ পৰা বিচাৰিছোঁ,
যি 500 বিঘা মাটিত আমি অসমত এনেকুৱা এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব বিচাৰিছো য'ত ৰাজনীতি বিজ্ঞান পঢ়াব অৰ্থনীতি বিজ্ঞান পঢ়াব কিন্তু তাত আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিঙৰ বিষয়েও তাত পঢ়াব এখন প্ৰযুক্তি আৰু পৰম্পৰাৰ ওপৰত আধাৰিত আমি এখন নতুন দিনৰ নতুন বিশ্ববিদ্যালয় আমি গহপুৰত নিৰ্মাণ কৰিব খুজিছো আৰু তাৰ বাবে গহপুৰৰ ৰাইজক মই আহ্বান জনাম যে আপোনালোকে 500 বিঘা মাটি অসম চৰকাৰলৈ আগবঢ়াওক কমিটিখনক আপোনালোকে মাটিখিনি দেখুৱাওক আমি যাতে কনকলতা বৰুৱাৰ এই এবছৰীয়া জন্ম জয়ন্তীৰ সামৰণিৰ সময়ৰ ফালে আমি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ গহপুৰৰ জীৱনলৈ লাহে লাহে অদ্ভুত পৰিৱৰ্তন আহিব ধৰিছে যাক আমি ভবা নাছিলো যাক আমি চিন্তা কৰা নাছিলো তেনেকুৱা ধৰণৰ পৰিৱৰ্তন গহপুৰৰ জীৱনলৈ আহিব আৰম্ভ কৰিছে গহপুৰৰ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় আপোনালোকে ভবা আৰু আপোনালোকে চিন্তা কৰাতকৈ বহুত বেছি ওপৰলৈ লৈ যোৱাৰ সংকল্পৰে ৰাজ্য চৰকাৰে কাম আৰম্ভ কৰিছে গহপুৰ আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে 12,000 কোটি টকা ব্যয় কৰি আমি নিৰ্মাণ কৰিব বিচৰা টানেলে গহপুৰৰ সমগ্ৰ জীৱন পৰিৱৰ্তন কৰি পেলাব গহপুৰ এতিয়া উন্নয়ন আৰু আধুনিকতাৰ এক নতুন দিনত আহি উপস্থিত হৈছে গহপুৰৰ বিকাশ আৰু গহপুৰৰ প্ৰগতিয়ে 2026 চনৰ আগতে এক নতুন দিগন্ত স্পৰ্শ কৰিব মই বিশ্বাস কৰো এই সময়ছোৱাৰ মাজতে গহপুৰৰ ৰাইজে নতুন দিনৰ বাবে নিজক প্ৰস্তুত কৰিব লাগিব গহপুৰক শহীদ কনকলতা বৰুৱাৰ আদৰ্শৰে আত্মনিৰ্ভৰশীল একটা নতুন মহকুমা নতুন আমি অঞ্চল হিচাপে তাক আমি চিহ্নিত কৰিব লাগিব আমি কিছুমান ভাল ভাল চিন্তাৰে ভাল ভাল কল্যাণকামী কথা বতৰাই গহপুৰৰ জীৱনলৈ পৰিৱৰ্তন আনিব লাগিব শহীদ কনকলতা বৰুৱাৰ আদৰ্শৰে গহপুৰক শিক্ষা সংস্কৃতি ক্ৰীড়া বৈজ্ঞানিক চিন্তা আধুনিক চিন্তাৰ এক নতুন কৰ্মক্ষেত্ৰলৈ আমি ৰূপান্তৰ কৰিব লাগিব গহপুৰৰ নাৰী শক্তিয়ে শহীদ কনকলতা বৰুৱাৰ আদৰ্শৰে আত্মনিৰ্ভৰশীল এখন অসমলৈ প্ৰভূত বৰঙণি আগবঢ়াব পাৰিব পাৰে মই বিশ্বাস কৰো এই গহপুৰৰ পবিত্ৰ ভূমিত আমি বিচৰা নতুন অসমখনৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবি অংকুৰিত হ'ব ধৰিব শহীদ কনকলতা বৰুৱাৰ এই জন্ম জয়ন্তীৰ দিনা মই শহীদ কনকলতা বৰুৱাৰ স্মৃতিলৈ পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধা নিবেদন কৰিছো শহীদ মুকুন্দ কাকতি দেৱলৈও আমি পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছো গহপুৰৰ খাৰুৱা মাটিয়ে শহীদ কনকলতা বৰুৱা আৰু শহীদ মুকুন্দ কাকতিক জন্ম দিছিল মই বিশ্বাস কৰো যে এই গহপুৰৰ খাৰুৱা মাটিয়ে 100 বছৰ পিছতো আৰু বহুজন শহীদ কনকলতা বৰুৱা আৰু শহীদ মুকুন্দ কাকতিৰ দৰে যুৱক যুৱতীক জন্ম দিব যোনে ব্ৰিটিছ ঔপনিবেশিকতাবাদৰ প্ৰতিটো চিন প্ৰতিটো স্মৃতিক পৰিৱৰ্তন কৰি আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি নিৰ্মাণত সহায় কৰিব শ্ৰদ্ধাৰ ৰাইজ জ্যোতিপ্ৰসাদৰ কবিতাৰে মই আৰম্ভ কৰিছিলো জ্যোতিপ্ৰসাদৰ কবিতাৰে মই সামৰণি মাৰিব খুজিছো জ্যোতিপ্ৰসাদে লিখিছিল কনকলতাৰ তপত তেজৰ কপালত অকামুৰ তিলক বহনিমান 42 কৰিছো ৰক্তস্থান কৰিছো অগ্নিস্থান আয়ে দিয়া মোৰ বিহু গামোচাৰে গুলি খোৱা তেজ মচি ৰণদেৱতাৰ ৰঙা থাপনাৰ জ্বলাও খলিতা গছি পুনৰ সষ্টম সাজু হৈছো দিবলৈ জীৱন দান
এয়া আছিল শ্বহীদ কনকলতা বৰুৱা। জ্যোতিপ্ৰসাদৰ গীতে, জ্যোতিপ্ৰসাদৰ গানেৰে মই পুনৰ এবাৰ শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতি মোৰ স্মৃতি আৰু শ্ৰদ্ধা জনাই গহপুৰৰ এই সাৰুৱা মাটিক স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ এই পবিত্ৰ ভূমিক পুনৰ এবাৰ মোৰ সেৱা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।